মই মই আপোনাৰ কনিষ্ঠ ভাতৃ নাম মোৰ আমাকে পরাস্ত কৰিব পৰা বীৰ এই বিশ্ব ব্ৰহ্মাণ্ডতে এতিয়াও হোৱা নাই জন্ম। আমাৰ ভয়ত স্বৰ্গৰ দেৱতা পৃথিৱীৰ মনুষ্য পাতালৰ বাসুকী ধৰা ধৰে হয় কম্পমান ওদিকে ভয়ত এই পৃথিৱীৰ সমস্ত দেশ জয় কৰি হত্যা হিংসা আৰু শুনা ভয়ত নাৰী হৰণ নদীৰে বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা মখিমূৰ কৰি যোৱা কাৰো প্ৰতি দয়া মমতা দেখুওৱাৰ কোনো প্ৰয়োজন নাই। আমাক লাগে কেৱল হত্যা। চিন্তা নকৰিব দাদা, আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনো হাৰি যাব নোৱাৰে। ইতিমধ্যে বহুতক হত্যা কৰি এই দেশৰ ধন লুটি অনা হৈছে। এই দেশৰ ধনী মণিমুকুতা সকলোবোৰ কাঢ়ি আনি আমাৰ ৰাজ ভঁৰালে ভৰোৱা হৈছে দাদা। আৰু সেই ৰাজ্যৰে সুন্দৰী ৰমণী এই ৰাজ্যৰে সুন্দৰী ৰমণী বিলাককে ধৰি আনি আমাৰ ৰাজকাৰেঙে ধনী কৰা হৈছে। ধন্য মোৰ বীৰ ভাতৃগণ, তোমালোকৰ বীৰত্বৰ নহে তুলনা। এবাৰ উচ্চস্বৰে কৰা আনন্দ স্বৰ্গ মধ্য পাতাল উধলি এই মত্যৰ ঋষি মুনি সকলে আমাকে বধিবৰ বাবে মৰণ যজ্ঞৰ কৰিছে। ভাই সিহঁতক ক্ষমা কৰিব নোৱাৰি। সিহঁতকে এটি কৰি ধৰি আনি সিহঁতৰ মুণ্ড কৰিবা ঋষিমণি হতৰি ইমান অহংকাৰ, আমাৰ মৃত্যুৰ বাবে সিহঁতি মৰণ যজ্ঞৰে কৰিছে আৰম্ভ। পলকতে পৃথিৱী কৰে তলপল। কোনে যজ্ঞৰ আগতে সাৰখাৰ হবলৈ কৰিছে আহ্বান। দাদা ইয়াৰ বিচাৰ কৰা জীৱাজ্ঞ দাদা, এই মুহূৰ্ততে তাৰ মুণ্ড মই কৰিম ছেদন।
বিচারি জোয়ারিন্দা দেখো কারণ নিজেই আহি মই মহতর সন্মুখতে দিশুহি দেখা এই বিশ্বর প্রহেলিকা ওই বিশ্বর আতঙ্ক লক্ষ্মীর নন্দন বই হয়া দৈত্য মহতর পারিবিনে তো হতে মোরে বল বিক্রম পরীক্ষা করিব ভাই ইহেনু বিশ্বর প্রহেলিকা ভাই ইহেনু বিশ্বর আতঙ্ক এই মূর্খ এটিও নিশে নিলি যক্ষর শকতি কেৱল সামান্য পতংগ হৈ নপৰিবি এই জ্বলন্ত অগ্নিতে যা উভতি যা 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 মূর্খ ওকে বধ করিব পৰা বিৰেতি ওজন বহুৱাৰাই তহতে হৈছ মোৰ সন্মুখতে দি ক্ষুদ্ৰ পতংগ আনলৈ যদি মমতা আছে তেন্তে হয় দৈত্যৰ সন্মুখতে বৈশ্যতা স্বীকাৰ কৰ এই মুহূৰ্ততে এই পাখণ্ডৰ মুণ্ড কৰা চেত তোরে বড়র বিক্রম আতারে হস্ত হস্ত মোর শরীরত দেখো আঘাত হারিব নোৱাৰা হত তুই হৈ দত্তৰ ওচৰতে বৈশ্যতা স্বীকাৰ কৰ দৈত্যপতি আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি কৰিলো স্বীকাৰ আজি সন্ধ্যে আপোনাকে যক্ষৰ অধিপতি পাতিলো আমি আপোনাৰ আজ্ঞাবাহী হৈ কাম কৰি যাম আমাকে ক্ষমা কৰক দৈত্যপতি ক্ষমা কৰক দৈত্যপতি মাতৃদেবী মুখ করেছে স্বজন মোর মৃত্যু করেও হতা বলুয়ারে সকলে মোরে পক্ষময় শরীর হয় দত্তপতি আমি বিশ্বাস কৰিলো আমাৰ মহা মহা অস্ত্ৰবিলাকে আপোনাৰ মুণ্ডত পৰিধান বান হৈ গ'ল দৈত্যপতি এই বিশ্ব ব্ৰহ্মাণ্ডতে অলপ দিনৰ ভিতৰতেই মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসমুদ্ৰৰ পানী গোটেই পৃথিৱী এফালৰ পৰা ডুবাই পেলাব যজ্ঞ কৰিবলৈ লিখিমণি সকলৰ বেদ বেদাংগতৰ চিহ্ন একোকে জীয়াই নাথাকিব কিন্তু আমি এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব পাৰিম উত্তম উত্তম দৈত্যপতি তেন্তে আমি বিশ্ব ব্ৰহ্মাণ্ডৰ একছত্ৰী অধীশ্বৰ হৈ জীয়াই থাকিব পাৰিম আনন্দ কৰা জয়ধ্বনি কৰা এই মহাবীৰৰ জয় হয়ত্তৰ জয় হয়ত্তৰ জয় মহামহাবীৰগণৰ দৈত্যপতি ওর এটি মনৰ কামনা পূৰণ হোৱা নাই আদেশ কৰক দৈত্যপতি ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে মোক স্বামীকৰণ কৰিবলৈ কৰিছে
অস্বীকার। ইমান সাহসেই ব্রহ্মা কন্যা সরস্বতী আদেশ কৰক দৈত্যপতি। এই মুহূৰ্ততে সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীকে ধৰি আনি আপোনাৰ চৰণত কৰিম অৰ্পণ। কিন্তু তার আগতে ব্রহ্মাবলী দেবতাতয় অকর বেদ বেদাঙ্গনী লুকুয়াই রাখিছে। আমি সেইবোৰ সংগ্ৰহ কৰিব লাগিব। হয় দত্তপতি, ৰূপৱতী কন্যাতকৈ বেদ বেদাংগ বিলাকে আমাৰ বাবে অতি আৱশ্যক। অস্তে শস্তে হোৱা সুসজ্জিত পুনবাৰ কৰা জয়ধ্বনি এইবে আমি ৰণযাত্ৰা কৰো আৰম্ভ। জয় হৈ দৈত্য, জয় হৈ দৈত্য, জয় মহামহাবীৰ গণৰ।